নমস্কাৰ মই মা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিসকল পিতৃ-মাতৃ হয় বা যিসকল পিতৃ-মাতৃ হ'বলৈ গৈ আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো এই চেনেলটোত আপোনালোকে শিশু সম্বন্ধীয় ভিডিঅ'সমূহ চাবলৈ পাব তেনেহ'লে বেছি দেৰি নকৰি আজি মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আপোনাৰ সন্তানে যদি হোষ্ট কৰোঁতে কেতিয়াবা টেষ্ট কৰিছে এই কি কাৰণে কৰিছে বা কি কৰিব লাগিব সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ এক নম্বৰতে শিশুটিৰ যদি হোষ্টটো বহুত বেছি টান হয় যাৰ ফলত হোষ্ট কৰা মুখখন ফাটি তেজ ওলাব পাৰে এইটো বহুত বেছি ডাঙৰ চিন্তা কৰিবলগীয়া কথা একো নহয় হোষ্ট কৰা মুখখন ভালদৰে চাফা কৰি তাত এন্টিসেপ্টিক ক্ৰীম লগাই দিলে এইটো ভাল হৈ যাব দ্বিতীয়তে শিশুটিৰ হোষ্টটো যদি নৰ্মেল হয় নীলা হোজে কৰি আছে কিন্তু তাৰ পাছতো বাৰে বাৰে তেজ ওলাই আছে তেনেহ'লে অকমানো সময় পলম নকৰি আপুনি আপোনাৰ শিশুটিক ডক্টৰৰ ওচৰলৈ লৈ যাওক আৰু ডক্টৰৰ ভালদৰে সোধা-পোছা কৰি শিশুটিক সুস্থ কৰি তোলক ঘৰুৱা কিবা উপায়েৰে ভাল হ'ব বুলি ভাবি কেতিয়াও আপুনি ৰিস্ক নল'ব কিয়নো খাদ্যৰ পৰা নহ'লেও অন্য কিবা কাৰণবশতঃ শিশুটিৰ দেহত কিবা ইনফেকশ্যন হোৱাৰ বাবে বাৰে বাৰে শিশুটিয়ে হোষ্ট কৰোঁতে তেজ গৈ আছে আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ অকমানো সহায় হয় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব